এবাৰ এটা মানুহটোৱে মানে সি হেৰি ছুইচাইড কৰি দিম বুলি একদম ঘৰত কাজিয়া চাজিয়া লাগি একদম টিপ টপ একদম ছুইচাইড কৰিবই আৰু সি ছুইচাইড কৰিম বুলি তিনিমূলীয়া ঘৰ এটাৰ ওপৰত উঠি কিনে একদম ৰাতিপুৱাই আকৌ তিনিমূলীয়া ঘৰ এটাৰ ওপৰত উঠি কিনে একদম জাপ মাংগাওঁ কৰি আছে আৰু মই জাপ মাৰি দিম আৰু আজি একদম দিওঁৱে কৈ থাকোঁতে দেখিলে তলত হাত ভৰি নাই দুটা ভৰি আছে বাৰু হাত দুইটা নাই আকৌ বেয়া নাচি আছে বুজিছে নাই সেইফালে ওচৰতে হেৰি চাহ দোকান এখন আছে তাত এই হিন্দী গান বজাইছে যে সেই একদম গানৰ তালে বেয়া নাচিছে দুইটাই বুজিছে নাই তাৰপৰা ইয়াৰ পটককৈ মনত চিন্তা এটা সোমালে এইকেইটাতো হাতকেইখন নাই তেওঁ বোলে ইমান গানত নাচি আছে মোৰতো হাত ভৰি আছে চব আছে কি ক'ব মই ছুইচাইড কৰিব আহিছোঁ বুলি নামি আহিলে ন বাবা নামি আহি কিনে সেই মানুহকেইটা সুধিলে আকৌ হেৰি নহয় বোলে আপোনালোকে যে ইমান ধুনীয়াকৈ নাচি আছে আপোনালোকৰ হাতকেইখনে নাই দুইটাই ইমান দুখতো আপুনি নাচি আছে মই বোলে ইমান হাত ভৰি থকাতে বোলে ছুইচাইড কৰিব গৈছিলোঁ ওপৰত আপোনালোকে কেলৈ নাচি আছে কৈছে এটা আমাক লাহেকৈ দুখ মনে কৈছে কি তোৰ কৰিবি আৰু বোলে ক'তনো নাচিছোঁ বোলে আমাৰ দুইটাই বোলে খৰ আছে ঠিকছে গোটেই গাটো হৈছে এই 8টা হৈছে ৰ'দটো ওলোৱাৰ লগে লগে খজুতিটো আৰম্ভ হৈছে বোলে থাকিব পৰা নাচি আছোঁ বুলিছে নাচি থকা দিনা গাটো বোলে লৰাই আছোঁ ক'ত নাচি আছোঁ আমি খজুতি থাকিব পৰা নাই